মোক অকলশৰে থাকিবলৈ দিয়া। আবৃত্তি কুলদীপ বৰা, কবি বিকাশ গোস্বামী। অবাঞ্ছিত হেঁপাহবোৰ, অশান্ত বতাহজাক আৰু ভৰ দুপৰীয়াৰ নিৰ্জনতা। অনুগ্ৰহ কৰি কৈছোঁ, মোক অকলশৰে থাকিবলৈ দিয়া। মৌনতাই গ্ৰাস কৰা সময়বোৰ, তেজৰ সমূহ ৰক্তকণিকাবোৰ, হৃদয়ৰ গতিশীল স্পন্দনবোৰ। অনুগ্ৰহ কৰি কৈছোঁ, মোক অকলশৰে থাকিবলৈ দিয়া। অসম্পূৰ্ণ তাইৰ মৰমবোৰ, তাইৰ উচ্চস্বৰৰ শব্দবোৰ আৰু তাইৰ আধৰুৱা ভালপোৱাবোৰ। সকলোকে অনুগ্ৰহ কৰি কৈছোঁ, মোক অকলশৰে থাকিবলৈ দিয়া। Thank you for watching. Please like, share and subscribe. আৰু তলৰ বেল আইকনটো বজাব নাপাহৰিব, যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপোনালোকে প্ৰথমে চাবলৈ পায়। সম্পাদনা চয়নিকা শৰ্মা বেজবৰুৱা। অভিযোজিত ৰূপ কুলদীপ বৰা।